সৰু থাকোঁতে কি ভাল আছিল না খৰন্তি। অ বে, নাই কোনো গাৰ্লফ্ৰেণ্ডৰ টেনচন, নাই কোনো টকা পইচাৰ টেনচন, বিন্দাছ লাইফ এছ কৰি থাক। খালি এছ কৰি আছিলো ৰে। আইতাৰ লগত সাধু কথা শুন, ভাত পানী খা আৰু ঘুমা, এইটাই আমাৰ কাম আছিল। বেটা খা আৰু ঘুমা, তাৰ কাৰণেতো আজি এই অৱস্থা। কিবা একটা কাম কৰবা দিলে গা বেয়া, আল বেয়া, বাল বেয়া বকি থাকা। তুই বিৰাট কাম কৰা দে। কৰোতো, তুই আৰু কি জানিবি মোৰ কামৰ বিষয়ে? তুই কি কাম কৰা কত? মোৰ কৰবা কামে নাই, তাৰ কাৰণে মই কাম নকৰো। জানো দে তুই কি কাম কৰা। ওচৰত একটা আপি গেলে মালটা কি চালিয়া লাগছিল বে, এনেকা কৰি কৈ থাকা। আৰু তুই যে কেনেকা কাম কৰা আমি জানো আগতে। অ বেটা, তোৰ এইহে ঠাণ্ডা? ঠাণ্ডা নহয়, ইটছ এ কালা ঠাণ্ডা। কালা ঠাণ্ডা? তোর ওচৰত যে একটা আপি যাব নাপায়, এইগিলা তোর কালা ঠাণ্ডা না? শুন, গাছত ফল থাকিলে চবে ফলটা কাঢ়িবাই চেষ্টা কৰে। জানো দে তুই যে আপিৰ পাগল চবে গম পায়। কি গম পায় কত? তুই বোলে সৰু থাকাতে চম্পাৱতীৰ কাৰণে পাগল আছিলি, হয় না? একেবাৰে সঁচা কথা, কিন্তু তোৰ অলপ ৰং মিষ্টেক হৈছে। কিতে মই চম্পাৱতীৰ কাৰণে পাগল হোৱা নাছিলো, চম্পাৱতী মোৰ কাৰণে পাগল হৈছিল। ও তার মানে তুই সৰু থাকাতে আপি জগাই ফুরছিলি? হয়, কিন্তু নহয়, তাৰ কাৰণেতো মোৰ নাম শ্যামল দা। ওই কি কৰা তুই? এনে বহি আছো। কিয়তে? তোক যে কৈছিলো বাজাৰত যাই চাউলখিনি লৈ আহিবি। নাপাং মই বাজাৰত যাবা। কিয়তে? যা ৰাস্তা, নদীৰ পাৰত পানী পৰি পেক পেক হৈ আছে। চুপ চাপে চাউল লৈ আহ, বাহানা নহয় তোৰ। কত বাহানা কৰো মই? চাইকেল খান লৈ গেলে চাকাটা ঘুরিং নুঘুরিং ঘুরিং নুঘুরিং ঘুরিং নুঘুরিং করে। কেনেকা কৰে? তুই মোর লগত খেলা পাইছা হা? মনত রাখবি, আলচিয়ার আন এটা নাম হল খরন্তি। তুই যাবি না নাই হা? কালি যাম না বাবা, আজি আলচি লাগি আছে রে। কালি যাবি, আজি কি খাবি হা? যি আছে তাকে খাম। থাকিলেহে খাবি তুই। আজি নাখাং দে বাবা, সদায় তো খাবাই লাগে, আজি নাখালে তো কি হব? অলপ পিছত আহি আছো ৰ, কেংকে নাযায় চাম আজি তোক। নাপাং মই যাবা। ঐ খৰন্তি, কিয় নাযাওঁতে? আলচি লাগে রে। অৰে পানী পৰি ৰাস্তা ঘাট এনেকা বেয়া হৈছে, চাইকেলৰ চাকাটাই নুঘূৰে ৰে। আমাৰ ইদিও এনেকা হৈছে ৰে, পানী পৰি ৰাস্তাটা একবাৰে পেক পেক হৈ গৈছে। তার কারণে তো মোক যাবা আলচি লাগে। ঐ কি হল, যাৱা নাই এখনো? নাই। গৰু ছাগল গোটাই মুই বান্ধিব লাগে, আৰু তুই চাউলখিনিকে আনব নাপোৱা। যা তাড়াতাড়ি লৈ আহিবি যা। যাম দে অলপ পিছত। ঐ খৰন্তি, তুই তো বাজাৰত যাবি না? অ কিয়তে? জিলাপি আনবি না, বহুত দিন হল খাবা পোৱা নাই। টাকা কাই দিব হা? তোর বাপে দিব? খৰন্তিৰ আৰু টাকাৰ অভাৱ না। হাও, এই 10 টকাতে ক'ৰ পৰা আহিল দে? কাৰবা পৰছে উৰি উৰি আহি আছে। যাৰে হওক ফাৰ্ষ্ট লং ৰ। মরে নেকি ঘৰৰ পৰা হাতে পৰছে হব? যাৰে হওক পালো তো। তোৰ কি টাকা বেছি আছে নেকি হা? ৰাস্তাত পৰি থাকে তোৰ টাকা। টাকা? শুন, টাকা হল হাতৰ ময়লা, আজি আছে কালি নাই, লাউ থকৰাত পানী নাই। ঐ খৰন্তি, তোক না চাউল আনবা যাবা দিছে বাজাৰত? নাযাং মুই, তাতে তোর কিবা হয়েছে? মোৰ আৰু কি হ'ব তে? তোৰে তাবিলা গৰম হ'ব। তাপিলা গরম হব? এই ব্যক্তিক প্রিন্সিপালে তাপিলা গরম করবা ভয় খায় মোক, আৰু এটা তো মোর বাপে হয়। তাপিলা গরম নকরে মোর পিঠি লাল করব। ঐ বেটা, কিছে না? যাই আছো রে বাপ। তাড়াতাড়ি যা, ভোক লাগি আছে মোৰ। যা তুই সোনকালে চাউল লৈ আহিবি, নহলে তোৰ পিঠি লাল হোৱাতে টাইম নালাগব। যাম না, তুই কিয় মোক কব লাগে? খৰন্তি তুই আজি শেষ। তুই চাৱা কথা কলে গান কোৱাৰ নিচিনা পাৱা না? আইও মই এইবাৰ পাইছা মজা? কথা শুনবি না নাই হা? শুনিম। কালিৰ বে ভাল হবি না নাই হা? হম। স্কুলত যাবি না নাই? যাম। ঐ মেলো, ক'ত যাবা? স্কুলত যাম। বাহ, তুই আজি স্কুলত যাবা? কালি যা খৰন্তিক মাইৰ দিছে। ময়ো আছিলো তাতে, তাক মাৰি থাকাতে মই পালাইছো। মই স্কুলত নেগেলে মোকো ধৰি মোৰ বাপে পিঠি লাল কৰি দিব। তাৰ কাৰণে মই আগতে স্কুলত যাই আছো। দে যা, মই যাই আছো অলপ পিছত।
তুই যাওয়া যাবি না জানাই মুই যাং। অ স্যার আহিলি গুড মর্নিং। মর্নিং মর্নিং তুই আজি গুড মর্নিং কলি? অ স্যার মই আজি বাৰে ভাল হৈছো স্যার। তুই ভাল হইছা? এই স্কুলৰ চবৰ চাই বিখ্যাত আছে যদি তুই আছা। এনেকা নকবি না স্যার, মই আজি বাৰে ভাল হৈছো না। কুকুৰৰ লেটু কখন বা চিধা হব? সেই ইয়াৰ লগত বকি লাভ নাই। স্যার মই আজি বাৰে একেবাৰে ভাল হৈ গৈছো। দে দে যা এখন ৰুমত যা। ক্লাছত যাবাই তো স্কুলত আইছো, মাষ্টাৰ না আহিয়ে পাৱা নাই। আহিব এখনে, যা এখন। আচ্ছা দে।